যতীন মাজনী ভাত বাঢ়িছো আহা মা গৈছো মা আজি কিহৰ তৰকাৰী বনাইছা আমাৰ যে বাৰীত জাতি কোমোৰাটো আছিল সেইটোকে বনাইছো নাই মই নাখাওঁ ওৰা মই কামত যাব ওলালোঁ আপুনি যাব ওলালে দাওখান আনাচোন আৰু এখন তামোলো আনিবা ৰ'ব আনিছো আজি বতৰটো কেনেকুৱা কৰিছে কাম পাওঁনে নাপাওঁ বা লওক হেৰি জুলিয়ে ৰাতিও ভাত খোৱা নাই তাই মাংস খাই বোলে পাৰিলে অকণমান মাংস লৈ আহিবচোন দিয়াচোন মই চেষ্টা কৰিম কামৰ যিহে গতি দিয়া আৰু হেৰি নহয় ঘৰত একো বজাৰে নাই কিবা পাৰে যদি অকণমান লৈ আহিবচোন যতীন দেউতা মই যাওঁতে বীৰেণৰ দোকানত অকণমান বজাৰৰ কথা কৈ যাম তুমি গৈ লৈ আহিবা ঠিক আছে দেউতা হ'ব দিয়া মা মই স্কুলত যাওঁ বাই বাই ঠিক আছে যোৱা মা মই আহিছো বাবা যোৱা কালি যে ইংলিছৰ ছাৰে গ্ৰামাৰখিনি দিছিলে সেইখন বহি দেচোন মোক মই লিখি ল'ম নালাগে দে কালি কিয় নগলি কলেজত ঘৰত অলপ কাম আছিল বাবেহে নগ'লো মোক কিয় নকলি মই নগলো হয় মই যে তাত মন মাৰি আছো আৰে বাবা কলেজত যাব ওলাওঁতে মায়ে মানা কৰিছিল তোমাক কোৱাৰ সময় নহ'ল হ'ব দিয়া একো নহয় এদিনহে দিয়া এতিয়া বহীখন ৰবা ল কাইলৈ লাগিব কিন্তু মোক ঘৰত গৈ লিখি ল'বা হ'ব দিয়া তুমি এতিয়া যোৱা মই ঘৰৰ পৰা লৈ ঠিক আছে যোৱা বাবা দেউতাৰে কামলৈ ওলাই গৈছে পাৰিলে কেইটামান মাছকে মাৰি লৈ আহা আজিতো তোমাৰ কলেজো নাই ঘৰত একোৱেই তৰকাৰী নাই হ'ব দিয়া মা তুমি জাৰখান ওলাই দিয়া মই চাহখিনি খাই লওঁ ঠিক আছে ঠিক আছে বাবা লোৱা
বৰ ৰ'দ ৰেৱতী ৰেৱতী ক'ত মৰি থাকে এইডালে আপুনি ইমান সোনকালে আহিলে যে একো কাম বন নাই বাবা কলৈ গৈছি বাবাই জালখন লৈ ওলাই গৈছে মাছ মাৰিবলৈ আজি একো তৰকাৰী নাই যে হয় নেকি ঠিক আছে মই নহ'লে কেইডালমান খৰিকে কাটি দিওঁ ঠিক আছে খুৰা আপুনি যতীন নাই নেকি ঘৰত ৰাধা সি ঘৰত নাই নহয় এই বাৰী পাছৰ খালটোত মাছ মাৰিব গৈছে হয় নেকি ৰাধা আহা বহিবা মই নবহো দিয়ক খুৰী এইখন লগ যতীনক দিব মই আহিছোঁ চাও এৰি দিয়া মই গম পাইছোঁ তুমি বুলি চাও এৰি দিয়াচোন এইয়া মই কৈছোঁ নে চাও কিমান মাছ পাইছা বাহ বহুত মাছ পাইছা দেখোন পিছে তুমি কিয় আহিছা কিয় মই অহাৰ কাৰণে তুমি বেয়া পালা নেকি নাই ইমান ৰ'দ যে কিয় আহিছা সেইকাৰণে কৈছোঁ নাহিলে হ'ব জানো কালি দেখোন তুমি নিজেই কৈছিলা বহীখন লাগিব বুলি তোমালোকৰ ঘৰলৈ গৈছিলোঁ খুৰাইহে ক'লে নদীৰ পাৰলৈ অহা বুলি সেইবাবেহে আবেলি দিলেও হ'ল হয় ঠিক আছে এতিয়া আমি অকণমান বহি দিওঁ নেকি মৰম তুমি ইয়াৰে সপোনৰ দুচকুতে ভাল পোৱা মাথো তোমাৰে জীৱনৰে ৰংবোৰ বিচাৰি পাওঁ তোমাতে ৰৈ আছো তুমি অহা বাটে এতিয়া ব'লা মই আৰু মাছ নামাৰোঁ এটি লোৱা আহা ৰ'বা ব'লা
আৰে দাদা ৰ'বা না আমাকো অকণমান সময় দিয়া তোমাক যে কৈছিলোঁ একো উত্তৰ নিদিলাচোন আপোনাক মই কৈছোঁৱে দেখোন মই বেলেগ ল'ৰা এজনক ভাল পাওঁ তাৰপিছতো আপুনি মোৰ পিছে পিছে কিয় লাগি আছে আৰে আপুনি নক'বা তুমি ক'বা বেয়া লাগে এইবিলাক বাদ দিয়া ভাল পাইছিলা এতিয়া মোক ভাল পাওঁ বুলি কোৱা মই কেতিয়াও নকওঁ কাৰণ মই এজনকে ভাল পাওঁ আপুনি এতিয়া মোক যাবলৈ দিয়ক চাওঁ ৰাস্তাটো এৰি দিয়ক প্লিজ আকৌ আপুনি তুমি কেলা বুজি নোপাওঁ মোৰ ফিলিংছৰ কথা এই দীপক ভাই বুজাই দি না তাইক এই ছোৱালী আমাৰ দাদা যি তোমাক ইমান ভাল পায় তুমি বুজি নোপোৱা নেকি দাদাই তোমাক ৰাণীৰ দৰে ৰাখিব মোৰ দেৰি হৈছে এতিয়া মোক যাবলৈ দিয়ক যাবলৈ দিম মোৰ কথা কেতিয়া ক'বা চালা তাৰ লেভেলটো অলপ বেছি হৈছে ঐ কিমান দেৰি হ'ল তুমি অহা মোৰ আজি অকণমান দেৰি হ'ল আৰে এনেকৈ মন মাৰি আছা যে কি হৈছে তোমাৰ একো হোৱা নাই তেনেহ'লে এনেকৈ মন মাৰি আছা যে কিবা এটা হৈছে তোমাৰ কি হৈছে কোৱা কি হৈছে মানে আশাৰ আগত যে বাধা আছে মই আজিহে গম পালোঁ মানে মই বুজা নাই মানে আৰে দাদা ৰ'বা না আমাক অকণমান সময় দিয়া তোমাক যে কৈছিলোঁ যাবলৈ দিম মোৰ কথা কেতিয়া ক'বা বাদ দে এবাৰ ফাটি ল'ৰাৰ কথা এইবিলাক কথা আমি মন বেয়া কৰি লাভ নাই ব'ল এতিয়া ক্লাছ কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে আন্ধাৰ যিমান গভীৰ হ'ব প্ৰভাতো সিমানে উজ্জ্বল হ'ব চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা পোহৰ হ'বই এইটো কি দিছে চাই দিয়াচোন চাওঁ ইফালে আনাচোন ইয়াতে কৈছে যে মানুহৰ জীৱনৰ সংকল্প বা লক্ষ্য কি হোৱা উচিত এতিয়া বুজি পাইছা যোৱা এতিয়া চোৱাগৈ ঠিক আছে ভণ্টি বা মোক এটা কলম লাগে কিনি লওঁ ৰ'বা তুমি কলম কিনিব নালাগে ৰ'বা মোৰ লগত দুটা আছে এটা লৈ ল'ব পাৰিবা নালাগে বা মই কিনি ল'ম দিয়া নালাগে কিনিব মোৰ দুটা আছে এইটো ৰাখা বা ভালে আছা আছোঁ দিয়া আচ্ছা দাদা কলেজ গৈছেনে তোমাৰ নাই যোৱা মই আহোঁতে ওলাই আছিল ঠিক আছে এতিয়া তুমি যোৱা মই গৈ থাকোঁ বা ময়ো গৈ থাকোঁ দীপক তাই নিজকে লৈ বহুত অহংকাৰ কৰে ন তাইক আজি মই দেখাই আছোঁ এই এচিডখিনিত মুখত মাৰি নাইকিয়া কৰি দিম তাইৰ মুখখন ৰাধা এক্সামো আহিবৰ হ'ল এইখিনি তুমি ভালদৰে পঢ়িবা এক্সামৰ পিছত ঘৰত বিয়াৰ কথা পাতিম পঢ়িব লাগিব ভালকৈ কিমান যে আশা আছে আমাৰ হৃদয়ত সেই আশাবোৰ এটা এটাকো পূৰণ কৰিম হ'ব দে ইমান আশা কৰিব নালাগে তুমিও দেখি কৈছিলা আশাৰ আগত বাধা আছে ঠিক আছে এতিয়া যোৱা মই ঘৰ পালোহি। ঠিক আছে বাই।
তোমাৰ সুন্দৰ ৰাধা ৰাধা ঐ ৰাধা ঐ ঐ ঐ ৰাধা ঐ ৰাধা এনেকৈ উদন্ত যুৱকজনে ৰাধাৰ মুখখনিত এচিড মাৰি চিৰদিনৰ বাবে অক্ষম কৰি পেলালে। এনেকৈ যতীনে ৰাধাক চিকিৎসালয়লৈ লৈ গ'ল। চিকিৎসকে ভাল নহ'ব বুলি কোৱাত ৰাধাক ঘৰলৈ উভতাই আনিলে। তুমি অকণমান ৰবা দে, মই গাড়ীখনক পইচা দি আহোঁ। কি চাই আছে এনেকৈ? ৰবা মই আহি আছোঁ। মোৰ মনত পুহি ৰখা আশা মোৰ কোনোদিনেই পূৰ্ণ নহ'ব, কাৰণ মোৰ মুখখন সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিছে। মই যতীনক কেতিয়াও দুখ নিদিওঁ। মই মৰি যোৱাই ভাল হ'ব। নাই নাই, মই মৰি যোৱাই ভাল হ'ব। আৰে তাই ক'ত গ'ল? ৰাধা ঐ ৰাধা ৰাধা ঐ ৰাধা দৰ্জাটো খুলি দিছোন। ৰাধা ঐ ৰাধা দৰ্জাটো খুলি দিছোন। ৰাধা 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 এয়া কি কৰিছা? হা পাগল হৈছা নেকি? বলা তুমি এইবিলাক কিয় কৰিবলৈ লৈছা? এইবিলাক কৰাৰ আগত মোৰ কথা এবাৰো ভবা নাই? তুমি পাগল হৈছা নেকি? মই পাগল হোৱা নাই। মানুহৰ জীৱনৰ পৰা যেতিয়া সকলো আশা নাইকিয়া হৈ যায়, তেতিয়া মানুহে এইবিলাক কাম কৰিবলৈ বাধ্য হয়। মোক মৰি যাবলৈ দিয়া। কিন্তু কিয়? মোৰ নিচিনা অভাগিনী এজনী, শাৰীৰিকভাৱে অক্ষম ছোৱালী এজনীক তোমাৰ ঘৰৰ মানুহে জানো মানি ল'ব? নাই, তোমাৰ অবিহনে জীয়াই থকাটো মোৰ বাবে বৰ কষ্টকৰ হ'ব। ৰাধা, এই যতীনে কোনোদিনে ৰাধাৰ চেহেৰা চাই ভাল পোৱা নাছিল। এই যতীনে ভাল পাইছিল ৰাধাৰ মনটো, আৰু তোমাৰে আশা পূৰা কৰাৰ বাবে এই যতীন সদায় সাজু। তোমাৰ বাবে মই এক মুহূৰ্ত থাকিব নোৱাৰো। তোমাৰ বাবে মই এক জ্বলন্ত উদাহৰণ দিম। নমস্কাৰ, মোৰ নাম নাজমুল, Choudhury।
আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেল যদি নতুনকৈ আহিছে আমাৰ চেনেলত আৰু আমাৰ ফাইনেলি 14K হৈ গ'ল আমি আশাবাদী আপোনালোকে যাতে আমাক 20K সোনকালে কৰি দিয়ে সেইকাৰণে এইখিনিয়ে আৰু আমি আপোনালোকৰ ওচৰত ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম আপোনালোকে আমাক আশীৰ্বাদ কৰিব এয়া আমাৰ লগত নতুনকৈ আহিছে এয়া পুনম পুনমে মই পুনম দাস এওঁলোকৰ চেনেল স্প্ৰাইট এপাৰ হয় এই চেনেলত মই নতুনকৈ কাম কৰিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব যাতে ভালদৰে কাম কৰি আগুৱাই যাব পাৰোঁ বাকী ভালেই লাগিলে সকলোৱে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু নেক্সট ভিডিঅ' আহি আছে নামটো হৈছে ঘৃণা আশা কৰোঁ সেইটো ষ্টৰি সেইটো ভিডিঅ' যেন আপোনালোকে একেদৰে মৰম দিয়ে যেন জয়